নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱাই প্ৰায় 9টামানেই বাজিলে আৰু আৰম্ভ কৰোঁতে। দেখিছেনে হাঁহবিলাক আমি মেলি দিছোঁ, ধুনীয়াকৈ চৰি আছে। ভাবিলোঁ ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ। বতৰটো ইমান ভালো নহয় আৰু ৰ'দো দিছে বাৰু, গৰম উঠিছে যথেষ্ট। সদায়ে মাছ মাংস খোৱাৰ ভিডিঅ' দি থাকোঁ, সদায় মাছ মাংস। আজি অকণমান বইল খাইছোঁ, আৰু যিহেতু যোৱাকালি ৰাতি আমি বইলে খালোঁ, কাৰণ বইল খাব লাগে, স্কিনৰ কাৰণেও ভাল। মোৰ স্কিনটো ইমান ভাল নহয়, তথাপি মানে কৈ দাগ আছে, দেখিছে না, দাগ আছে মানে মোৰ সৰুতে চাগে খুব খটাখুৰ আছিলোঁ, সেইটো কাৰণে য'ত ত'ত পৰি চাগে এইবিলাক ঘাঁ ফুহা লাগিলে। বাকী একো নাই বাৰু, তেনেকৈ গুটিও নোলায়। আমি তেল কম খাওঁ আৰু তেল নাখাওঁ বুলি কোৱা নাই। তেল নহ'লেতো আজিকালি খাবলৈ একো মনেই নাযায় দেখোন। সকলোতে তেল দি ভাজি পাই দিব, সকলোতে তেল দি খাই ভাল লাগে। কিন্তু সপ্তাহটোৰ মাজতে 2-3 দিন মানুহে পাৰিলে 2 সাঁজ বা 3 সাঁজ পাৰিলে বইল খাব লাগে। এনেকৈ আমি মানে খাওঁ, প্ৰায় মচুৰ দাইলেই হওক, লাগিলে মগু দাইলেই হওক বা বুট দাইলৰ বইলেই হওক, আমি এনেকৈ মানে ঘৰত সকলোৱে খাই ভাল পাওঁ, খাওঁৱেই মানে প্ৰায়ে খাওঁ। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ, যাতে মানে এনেকৈ খালে ভাল আৰু স্কিনৰ কাৰণেও ভাল, বিশেষকৈ আৰু স্বাস্থ্যটোৰ কাৰণেও ভাল। নিজৰ সদায় তেলবিলাক খাই থাকিলে যেনেহ'লে বেমাৰৰ বাঢ়ে এইবিলাক, আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। আৰু যদি ভাল লাগিছে আৰু বইল খোৱাসকলে লাইক কমেণ্ট এটা কৰিব, বইল খাই ভাল পাওঁ। ৰাতিপুৱা ইয়াতে নতুন দিনৰ আৰম্ভ হৈ গ'ল। ৰাতিপুৱা শুই উঠি এয়া ৰুটি চুটি বনাই লৈছোঁ, আৰু তাৰপৰা একেবাৰে ভ্লগটো গধূলিহে ষ্টাৰ্ট কৰিম। গধূলি আমি ভাবিলোঁ আজি বইল খাওঁ, যিহেতু বইল মানে কি হয়, খোৱাটো ভাল আৰু। আজি বইলকৈ বনালোঁ। বুট দিছোঁ, পিঁয়াজ বিলাহী এনেকৈ দি দিছোঁ, আলু দি দিছোঁ, নিমখ দি দিম লগত। তাৰপৰা এইফালে আকৌ মগু দালি সেইটো এক্সট্ৰা কৰি ভাত হৈ গ'ল। আৰু এইফালে আমাৰ গুণগুণ দেখিছে কিমান ধুনীয়াকৈ খেলি আছে তাই, আৰু মানে আমনি নকৰে। মই যেতিয়া ভাত বনাই থাকোঁ, তাই এনেদৰেই মানে গাড়ীখনতে উঠিব, নহ'লেও এখন পাতি পাৰিটো খেলি থাকে, কিবা এটা বস্তু দিলে হৈ গ'ল, এনেকৈ খেলি থাকে। কি খাইছা তা মানে যাওঁ, বাই বাই, টাটা। টাটা কৈ দিয়া, মোক টাটা কৈ দিয়া, টাটা কৈ দিয়া, এইফালে টাটা কৈ দিয়া, শুনো। এই দালি হৈ মানে যিটো বুটৰ অকণ বনাইছিলোঁ চব্জি, সেয়া হৈ গৈছে। বা দালিখিনি বহাই দিছোঁ এতিয়া। অকল হালধি চালধি একো দিয়া নাই, অকল নিমখ অকণ দি দিছোঁ। আৰু এইফালে এয়া বুট হৈ গ'ল। বুটত মানে মেইন হৈছে কি, ঘিউ অকণ দি দিলে তাৰ চেণ্টটো বৰ ধুনীয়া আহে, আৰু বইল হ'লেও মানে খাই ভাল লাগে। এনেকৈ দি কিনে পানীটো অকণমান শুকুৱাই দিছোঁ। শুকুৱাই দিলে নমাই দিব পাৰিম আৰু ভাজি টাইপত হৈ যাব। তাৰপৰা ঘৰৰ এয়া টেঙা কাটি লৈছোঁ, জলকীয়া পিঁয়াজ, আৰু এইফালে আমাৰ গোসাঁনী পঢ়ি আছে। তাৰ ভাত হৈ গ'ল, প্ৰায় 9 বাজি গৈছে, তেনেকুৱাতে ভাত দি দিছোঁ সিহঁতক খাবৰ কাৰণে। এয়া ৰেডি হৈ গ'ল আৰু ভাত খাবলৈ। এওঁকো দিলোঁ, আৰু ছোৱালীয়েও খালে, খাই মেলি আজৰি হ'ল। তাৰপৰা ইহঁতি ৰখি আছে, মই খাম আৰু লাহে ধীৰে। তাৰপিছত ভ্লগটো আজি এইখিনিতে সামৰি থৈছোঁ। ৰাতিপুৱা আকৌ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠি সিহঁতক স্কুললৈ পঠিয়াই লৈ এয়া ভাতৰ যোগাৰ কৰিছোঁ। ভাতৰ যোগাৰ কৰি আছোঁ, মাজে মাজে আৰু কাম বনো কৰি আছোঁ লাহে লাহে। আৰু ডিমৰ কাৰী বনাইছোঁ, সহজেই হৈ যায় যিহেতু, আৰু ভাজি ইমান খাবলৈ মন যোৱা নাই যি টি ভাজিবিলাক, সেইটো কাৰণে ডিমৰ কাৰীকে বনালোঁ চিম্পুলকৈ, আলু দি। ডিমৰ কাৰী হৈ গ'ল। এয়া কমকৈ বনাইছোঁ, মানুহ 3টাহে আমাৰ। এই কামখিনি কৰি আজৰি হৈ লৈছোঁ। বিচনা এনেকৈ তুলি থৈছোঁ, ছোৱালী যিহেতু সৰু ছোৱালী আকৌ শুবই। তাৰপৰা বাহিৰৰ গোটেই কাপোৰখিনি, কালি অকণ বতৰটো বেয়া আছিল কাৰণে কাপোৰবিলাক উলিয়াই দিছোঁগৈ। আজি অকণ ৰ'দ দিয়ক বোলো, বহুত ৰ'দ দিছে। আৰু এয়া কাপোৰখিনি পটাপট মেলি ল'লোঁ। আৰু তাৰপৰা গা পা ধুই সোনকালে আজৰি হৈ এয়া সকলোবিলাক কাম সামৰি, কাপোৰ কানি ধুই, ঘৰৰ কাম বন মানে যিমানখিনি আছে, এতিয়া প্ৰায় আপোনাৰ 11টা, 11:30, 12টামানে হৈছেগৈ। আৰু ছোৱালীকো গা পা ধুৱাই আজৰি, ময়ো আজৰি হ'লোঁ। আজৰি হৈ কিনে ভাত লৈছোঁ খাবলৈ। এতিয়া আপোনালোকক দেখাই দিওঁ ভাত কি খাইছোঁ। ভাতকেইটা খাই লওঁ, খাই লৈ এয়া ভাত লৈছোঁ। এয়া দেখিছেনে, টেঙা লৈছোঁ, ঘৰৰ টেঙা, ঘৰৰ জলকীয়া, পিঁয়াজ, পটল, আৰু এইফালে হাঁহৰ ডিম আৰু আলুৰ আঞ্জা, এইফালে অকণমান দাইল। ভাতকেইটা খাই উঠিলোঁ। খাই উঠি হাঁহটো অকণমান গাটো বেয়া হৈছে, তাক খাবলৈ দি দিলোঁ।
বান্ধি থৈছোঁ, ইয়াক থাকি আহে সদায়। কাপোৰবিলাক শুকাইছে আৰু বাৰাণ্ডাতে বহি আছোঁ, ছোৱালী অহাৰ টাইম হৈছে। এতিয়া এই কুকুৰাকেইটা মানে চোতালত আৰু ইফালৰ পৰা সিফালে হাগি ঘূৰি ফুৰিছে। আৰু আমাৰ ঘৰে চৰাইজনী দেখিছেনে, কিমান ধুনীয়া চৰাই এজনী। তাই দিম মই এদিন আপোনালোকক দেখাম বাৰু। হৈ গ'ল আৰু সকলোবিলাক আজৰি হ'লোঁ। আজৰি হৈ মেলি ভাবিলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব। আৰু আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। স্কুলৰ পৰা অহা সময় হৈছে, মই এইখিনিতে বহি আছোঁ যে বৰ্তমান মই তাকে ভিডিঅ'টি বনাই আছোঁ আৰু বহি